জনাইছোঁ। কালি শিৱ পূজা হৈ গ'ল, কিন্তু আমাৰ গাঁৱত আজি পাতিছে আৰু এয়া মই চাকি তাকি জ্বলাব লৈ গৈ আছোঁ। চ' আজি কিছুমান শিৱ পূজাৰ মানে কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' মোৰ লগতে আপোনালোকো আমাৰ গাঁৱৰ শিৱ পূজা উপভোগ কৰিব পাৰিব। আমি ইয়াতে আহি পাই গ'লোঁ, তো বলক মোৰ লগতে। হৈ গ'ল, এতিয়া আমি ৰাস মন্দিৰত আহিছোঁ, কাৰণ তাত চাকি জ্বলাই আমি ৰাস মন্দিৰত চাকি তাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি আছোঁ ষ্টেজৰ ওপৰত। এইটো আমাৰ গাঁৱত ফাংচন পাতে আৰু আমাৰ শংকৰদেৱৰ স্কুলৰো ফাংচন পাতে। এইখন স্কুল দেখিছে নহয় আপোনালোকে, শংকৰদেৱ শিশু নিকেতন। এইখনত মই পঢ়িছিলোঁ ক্লাছ 10লৈকে। চাকি দুইটা মানে শিৱ মন্দিৰত আৰু ৰাস মন্দিৰত জ্বলোৱা হৈ গ'ল। এতিয়া মই ঘৰ যাওঁ, কাৰণ জংকীৰ লগত আই হস্পিটেল যাব লাগে। চ' ব'লকচোন মোৰ লগতে। এইটো ধূলা খুৰা দেই। আপোনালোকক কৈছিলোঁ ন, চাকি তাকি জ্বলাই পেলাই মই আই হস্পিটেল যাম, কাৰণ জংকীৰ লেন্সৰ কিবা মানে পাৱাৰটো কিবা ঠিক কৰে নে কিবা চেঞ্জ কৰে নাজানো। চ' তাত যাম, তাত গৈ পেলাই কাকা ঘৰ যাম আৰু পূজাত যাম। এয়া হ'ল দুদু মাইনা। হাই কৈ দিয়া, নাচি দিয়া পচোন, নাচি দিয়া, নাচি দিয়া তুমি নাচি দিয়া। আপোনালোকে কি ভাবিছে মই হস্পিটেল গৈ হস্পিটেলৰ পৰা আহি শিৱ পূজাত যোৱা ভিডিঅ' দিম? বাট তেনেকুৱা একো নাভাবিব, কাৰণ মই হস্পিটেললৈ গ'লোঁ হয়, বাট ইমানেই মানুহ তাত, ইমানেই মানুহ। এই মাত্ৰ এতিয়া কেইটা বাজিছে, 3:30 আহিছোঁ। কাকা ঘৰতে খিচিৰি খালোঁ। পূজালৈ যোৱা একদম পচিবলে নহয়, আৰু মই যাব পাৰিলেও কোনো কথা নাই, বাট তাতে চাগে মানুহজনৰ ভাঙি চব খতম খাই কৰি। হেই গাইজ, আমি এতিয়া গৈ আছোঁ মেলা চাব। একচুৱেলি ৰূপমত হৈ আছে মেলাখন, আৰু দাদা যাব, ভণ্টি মানে জংকী নাযায়। একচুৱেলি তাইৰ গাটো ভাল নহয়, তাই মোক ফোন কৰিছে যে নাযাওঁ, বাট মই তাত গৈ গম পাম তাই যাবনে নাই। আৰু এটা কথা আপোনালোকক কোৱাই হোৱা নাই, আজি 4-5 দিন মানেই হ'ল মই কাণ মানে ফুটালোঁ 2খন, আপোনালোকে চাব পাৰে। আৰু এইফালে ওপৰত ইমান ধৰিব নোৱাৰি বাৰু, কিন্তু একদম বহুত কষ্ট কৰি আছোঁ। আজি 5 দিন হ'ল, ভালকৈ শুব পৰা নাই, চুলি বান্ধিব পৰা নাই, একদম বহুত কাণৰ বিষ হৈ আছে।
मेरे को मुझे डर लगता है এই নকৰ না তেনেকা একো নহয় पॉपकॉर्न खाबा ने की खाबा नहीं ना खाओ ए हमने फैसला की हो हां चला दुकान पर ए अम्मी की हेलो माइक्रोफोन पे हेलो ये सैंडल की नहीं আমি যোনটো ফ্যাশন হেটো কি হো হ্যাঁ আমি যে ফ্যাশন পেন এটা আগফালে আছে इंस्पायर होने वाला है चलेगा आप लोग जाएगा मेलार পৰা घर आহি পাই গলো আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কোনোবা যদি মানে নতুন মানুহ যদি মোৰ ভিডিওটো চাই আছে যদি আপোনালোকে ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব খন্দিয়া খেৱালি